ফ্ৰেণ্ডছ, মই আন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া বাজিছে 9:30। মই ভাবিছোঁ বাৰ লগত আজি অলপমান বজাৰলৈ যাম। মাহঁতৰ কাৰণে কিবা কিবি অলপমান ল'ম, বিহু বজাৰ। নিজৰ উপাৰ্জন টকাৰে মাহঁতক কিবা গিফ্ট দি কিমান সুখ পোৱা যায় সেইটোতো আপোনালোকক বুজাব নোৱাৰি। তো ভাবিছোঁ মই এতিয়া বজাৰ যাম। বজাৰ এতিয়া জল্দি হৈ আছে, ৰাতিপুৱাই হৈ আছে, বেছি মানুহ নহ'ব চাগে। তো সেইকাৰণে ফটাফট যে শ্বপিংটো কৰি গুচি আহিম, বাৰ ডিউটি আছে। তো ব'লক একেবাৰে বজাৰ লগ পাই আছোঁ, কি কিনো কি নিকিনো আপোনালোকক দেখাই আছোঁ। বাই গ'ল। এতিয়া মানুহ হোৱাই নাই, আমি 10টা বজাতে আহিলোঁ। তিনিচুকীয়া থানা চাৰিআলিৰ ওচৰতে এখন ধুনীয়াকৈ পিঠা চিঠা পায়, এখন হাঁচতি বুলি কয়। ইয়াত চব পিঠাই পাব আপোনালোকে। বায়ে গালি দি আছে ভিডিঅ' বনোৱাৰ কাৰণে। মোৰ ভাল লাগে, আপোনালোকে ইয়াৰ পৰা পিঠা ল'ব পাৰিব। এতিয়া আমি সোমাইছোঁ তিনিচুকীয়া বিশাল মাৰ্কেট। ব'লকচোন চাওঁ কিনো পাওঁ, ব'লক ভিতৰলৈ সোমাই যাওঁ। এতিয়া আমি চাইছোঁ পেণ্ট, হাফ পেণ্ট বিচাৰি পোৱা নাই। দুটা পচন্দ, কোনটো লওঁ বুজি পোৱা নাই। দেখা দে, এইটো আৰু ইটো দেখা দে। কোনটো ভাল লাগিছে জনাব কমেণ্টত। এতিয়া আমি আহিছোঁ দেওবাৰ বজাৰ। আপোনালোকেতো জানে মই দেওবাৰ বজাৰ সদায় আহোঁ। বেছি বজাৰ কৰিব নোৱাৰিলোঁ, মোৰ লাগিছে মই আকৌ অলপ দেৰিকৈ আহিব লাগিব পাঁচজোলা টাইমত বজাৰ কৰিবৰ কাৰণে। আধা বজাৰে কৰা হ'ল। তো চাওঁ এতিয়া দেওবাৰ বজাৰ চব্জি কেইটামান কিনি লওঁ, তাৰপিছত ঘৰ যাম। ডাঙৰ ডাঙৰ সেইখিনি অমিতা, হাইব্ৰিড অমিতা নোৱাৰোঁ দাঙিব দাদা। এতিয়া বজাৰলৈ আহি গ'লোঁ। বজাৰ বহুত ভিৰ আছে আজি, যিহেতু ছানডে হয়। এনেকুৱা ভিৰ মানে ছানডে বজাৰ গ'লোঁ। ছানডে বজাৰটো কৰিবলৈ মানে অলপো জেগা নাই, খালী পৰা চবফালৰ পৰা গাড়ী। এইফালে চব্জি ল'ম নে কি ল'ম, অলপ মই দেখাওঁ। এতিয়া চাওঁ, এতিয়া আপোনালোকক মই দেখাইছোঁ কি কি কিনি আনিলোঁ। এইটো এটা স্পৰ্টিং, এইটো এটা স্পৰ্টিং কিনিলোঁ। আৰু এটা সেইকেইটা আৰু এটা স্পৰ্টিং। তাৰপিছত বিশালৰ পৰা কিনা হৈছে। কালাৰটো বহুত ধুনীয়া আছে। এইটো এতিয়া ইয়াত মোবাইলত দেখি নাপাব আপোনালোকে, ধুনীয়া লাগিছে। তাৰপিছত আৰু এইটো এটা চিম্পুল কুৰ্তি আৰু এইটো হেৰি পেণ্ট আছে ইয়াত, ভালকৈ দেখাইছোঁ। মই নিপিন্ধো কুৰ্তি, কেতিয়াবাহে পিন্ধো। মোৰ বেছি কুৰ্তি চুৰ্তি নাই, অকল এটাতে দুটা আছে। এইবোৰ চব গিফ্ট দিবৰ কাৰণে কিনা হৈছে। এইটো কুৰ্তি, লগত এইটো পেণ্ট আছে, কুৰ্তিৰ লগত পেণ্ট। দেখাই দিছোঁ দেওবাৰ বজাৰৰ পৰা কি কি আনিলোঁ। ঘৰুৱা শাক পাচলি আনিছোঁ, যিটো মই বেলেগ দিনাখন নাপাওঁ বিচাৰি। কি কি আনিলোঁ দেখাই দিয়া প্লিজ। তো কচুখিনি কেইটকা লৈছে? 10 টকা লৈছে দুমুঠি। কচু, ঔটেঙা, এইটো নেমু টেঙা, কলডিল 4টা অনা হ'ল। কলডিলটো খাই ভাল লাগে, আৰু কলডিল খাবও লাগে মানুহে, স্বাস্থ্যৰ কাৰণে বহুত ভাল হয় এইবিলাক বস্তু। মাটি ভেকুৰী, এইটো কি বুলি কয় আপোনালোকে জনাবচোন কমেণ্টত। তিতা ভেকুৰী হয়, তিতা ভেকুৰী নে হাতী ভেকুৰী? হাতী ভেকুৰী এটাও পায় আৰু সৰু ভেকুৰী এটাও পায়। এইখিনি হেৰি ভেদাইলতা, এইখিনি ভেদাইলতা। আমাৰ মাছ ফ্ৰাই এইফালে বনি আছে, নাগা ষ্টাইলৰ মাছ বইল। এইফালে তিতা ভেকুৰী বনিব, তাৰপিছত বেঙেনা ফ্ৰাই। কি কি বনি আছে আপোনালোকৰ ৰেডি হোৱাৰ পাছত দেখাই আছোঁ থালিখন। এয়া ভাতটো ৰেডি হৈ গ'ল। মই জল্দি ভাতটো খাই লওঁ, বহুত ভোক লাগি আছে।
ভাত খাই অলপ সময় ৰেষ্ট লৈ মই ওলাই আহিছোঁ দাদা দোকানত। এখন দাদা দোকান হয় বৰ্ণনগৰ চেঞ্চ ফেন স্কুলৰ ওচৰতে আছে। দাদাই নতুনকৈ খুলিছে, লাহে লাহে ডাঙৰ কৰি আছে দোকানখন, বস্তুবোৰ অলপ অলপ ভৰাই আছে। বৌ আছে, অলপ টাইম বৌৰ লগত কথা পাতি পিনে মই অলপ গধূলি টাইমত আকৌ বজাৰলৈ ওলাই যাম। মই বনি গ'লোঁ এটা দোকানী, আপোনাক কি লাগে ক'ব। যদি মোৰ দোকানলৈ আহিব বিচাৰিছে প্লিজ চেঞ্চ ফেনৰ ওচৰলৈকে আহিব, চেঞ্চ ফেনৰ ওচৰতে আছে আমাৰ দোকানখন। এতিয়া আমি পাই গ'লোহি ডেইলি বজাৰ মোৰ কাপোৰ কিনিবৰ কাৰণে। এখন চিনাকি দোকান আছে, চাওঁচোন বাৰু কিনো পাওঁ। মই আজিকালি ব্লগ বনাওঁ জানে নাই। দোকানত আহি গ'লোঁ জিন্স কিনিবৰ কাৰণে। ধুনীয়া ধুনীয়া কাপোৰ থয় বহুত। শেষ হৈ গ'ল নেকি? কালি আহিব লাগিব, জিন্স অহা নাই, চব শেষ হৈ গ'ল বোলে। তো হোৱাটছএপ নাম্বাৰটো লৈ লৈছে, মোক হোৱাটছএপত ফটো দেখাই দিব। এতিয়া মই যাওঁগৈ, বেলেগ কিবা চাওঁগৈ। ব্লাউজ চাবলৈ কাৰণে ব্লাউজৰ পিচ কিনিবলৈ চাওঁ, কাপোৰৰ দোকান ফালে আহিছোঁ। এতিয়া মই লৈ লওঁ পামচু এযোৰ, মোৰ বহুত দৰকাৰ হৈ আছিলে। তাৰপাছত যাম মই বিশাল মাৰ্কেট। এয়া চাওক, বিশালত ইমান মানুহ, পূৰা লাইন পাতি থাকিব লগা হৈছে বস্তু লৈ লৈ। বিশালৰ পৰা মই ওলাই আহিলোঁ, ভাবিছোঁ কিবা এটা খাই লওঁ, ভোকো লাগি আছিলে বজাৰ কৰি কৰি। মোৰ বজাৰ কৰা হৈ গ'ল, এতিয়া মই ঘৰলৈ আহি গ'লোঁ। এইখিনি শ্বপিং কৰি আনিলোঁ গোটেইখিনি, ভোক লাগি গৈছে আৰু মোৰ খুলিবলৈ কাৰণে হেৰি নাই। এইটো কিবা ব্লাউজ বাবি মোৰ কাপোৰ আৰু গোটেই লৈ ল'লোঁ মই। অথনি যিহেতু জানিছিলে মোৰ দেৰি হৈ গৈছিলে, আকৌ খাই যোৱা নাছিলোঁ কাৰণে মই একো কিনিব নোৱাৰিলোঁ। তেন্তে আজিলৈ বাই। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে, ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই, নেক্সট ভিডিঅ' লগ পাম। লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। বাই বাই।